প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰত বাহন বুলি টাইপ কৰি সাৰ্চ কৰিব লাগিব বাহন বুলি সাৰ্চ কৰাৰ পিছত যেটো ফাৰ্স্ট ওয়েবসাইট ওলাব সেই ফাৰ্স্ট ওয়েবসাইটতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এটা মোবাইল নম্বৰ দিব দি আছে আমি ইয়াতে ক্ৰিয়েট একাউন্ট তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমি ইয়াতে আমাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিম মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত এটা আমি আমাৰ ইমেইল আইডিটো এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত এটা জেনাৰেট ওটিপি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এটা মোবাইল ওটিপি মানে টেক্সট মেছেজত এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে এন্টাৰ কৰিম টেক্সট মেছেজত যোৱা ওটিপি টাইপ কৰাৰ পিছত আমাৰ ইয়াতে ইমেইলতো এটা ওটিপি যাব জিমেইলত সেই ওটিপিটো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত ইয়াতে তলত ভেৰিফাই ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এটা আমাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো আহি যাব তাৰ পিছত আমি ইয়াতে আমাৰ নামটো টাইপ কৰিব লাগিব নামটো টাইপ কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ হিচাপত যিকোনো এটা পাসওয়াৰ্ড চুজ কৰি লব বনাই লব এটা পাসওয়াৰ্ডটো ইয়াতে টাইপ কৰাৰ পিছত আকৌ কনফাৰ্ম পাসওয়াৰ্ডত আকৌ সেই পাসওয়াৰ্ডটো এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত এটা সেভত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ একাউন্টটো সাকসেসফুলি হৈ যাব ইয়াতে আমি পাসওয়াৰ্ডটো সেভ কৰি লম তাৰপিছত ইয়াতে যেটো লিখা আছে বেক টু ভেহিকল সাৰ্চ তাতে আমি ক্লিক কৰিম তাৰ পিছত আমি ইয়াতে আমাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিম যেটো নম্বৰে আমি একাউন্টটো খুলিছো এন্টাৰ কৰাৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ পাসওয়াৰ্ডটো নিজে নিজে আহি গৈছে কাৰণ এটো সেভ কৰি থৈছিলো পাসওয়াৰ্ডটো এন্টাৰ হোৱাৰ পিছত আমি ইয়াতে কন্টিনিউত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আৰু এটা পেজ খোল খাব যত লিখা আছে এন্টাৰ ভেহিকল নম্বৰ আপুনি ইয়াতে যিকোনো গাড়ী নম্বৰ এন্টাৰ কৰিব যেটো গাড়ীৰ ডিটেইলছ আপোনালোকে জানিব বিচাৰে ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত তলত লিখা আছে এন্টাৰ ভেৰিফিকেশন কোড এই যেটো ক্যাপচা আছে এই ক্যাপচাটো আমি তলত ফিল কৰিম ক্যাপচাটো ফিল কৰাৰ পিছত যাতে বাহন সাৰ্চ ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আৰসি ষ্টেটাস বুলি গাড়ীৰ সকলো ডিটেইলছ আপুনি চাব পাৰিব ইয়াতে আপুনি গাড়ীৰ ষ্টেটাসটো চাব পাৰিব এক্টিভ আছে নে এক্সপায়াৰ হৈছে গাড়ীৰ ইন্স্যুৰেন্সটো চাব পাৰিব কেতিয়ালৈ আছে ফিটনেছৰ ডেটটো চাব পাৰিব কেতিয়ালৈ আছে টেক্স চাব পাৰিব ৰোড টেক্স কেতিয়ালৈ আছে পলিউশনো চাব পাৰিব কেতিয়ালৈ আছে আৰু লগতে আপুনি গাড়ীখনত ফাইনান্স আছে নে নাই তাকো চাব পাৰিব এখন গাড়ীত ফাইনান্স আছে এতে ইয়েস বুলি লিখা আছে সো এনেকৈ আপোনালোকে যিকোনো ভেহিকলৰ পেপাৰছসমূহ অনলাইন চেক কৰিব পাৰে চেক কৰি চোৱাৰ পিছত আপুনি ইয়াতে 3 লাইনত ক্লিক কৰি লগ আউট যেটো অপচন আছে লগ আউট অপচনত ক্লিক কৰি এই ওয়েবসাইটৰ পৰা লগ আউট হৈ থাকিব পাৰে ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ